স্থগিত ৰখা হৈছে পৰৱৰ্তী যেতিয়া বিশিষ্ট ব্যক্তিসকল আহিব তেতিয়া তেওঁলোকক আমি সম্বৰ্ধনা নিশ্চয় আমি জনাম যেহেতু এটা আমি আগবাঢ়ি যাব বিচাৰিছোঁ আমাৰ মাননীয় মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয় এয়া সভাপতি মহোদয়ক আদৰণি জনাইছে লগতে ভাৱে সম্বৰ্ধনা জনাব মতিবুৰ ৰহমান প্ৰধান শিক্ষক সৰুচলা বানাত মাদ্ৰাসা কি সুন্দৰ এটা পৰিৱেশ হেডমাষ্টাৰ সৰুচলা বানাত মাদ্ৰাসা তেখেতে আমাৰ ডিসি ছাৰক অতিৰিক্তভাৱে সম্বৰ্ধনা বিধায়ক মোহাম্মদ আসিফ মোহাম্মদ নাজাৰ সাহবাই উপস্থিত হৈছে আৰু তেখেতক আদৰিব কিন্তু আপোনালোকৰ ওচৰৰ পৰা মই বিদায় মাগিবলগীয়া হৈছে অকমান আগতে তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী প্ৰতিটো কথা হয়তো যোনখিনি মোক এড্ৰেছ কৰিবলৈ কোৱা হৈছে এতিয়া আমি সম্বৰ্ধনা জনাম এখন ফুলাম গামোচা আৰু এখন জাপিৰে সদহম শিক্ষা মিত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মইনুল হক চৌধুৰী ডাঙৰীয়া আনন্দিত হৈছোঁ অভিভূত হৈছোঁ কাৰণ যেহেতু সাংবাদিকসকল আৰু ৰাইজৰটো পৃথক নহয় ৰাইজৰ অংগ সদায় ৰাইজৰ লগত মিলিয়ে কৰিবলৈ থাকিব লাগিব আৰু আজি যিহেতু 26 জানুৱাৰী উপলক্ষে যি তিনিদিনীয়াকৈ খেল ধেমালি ইয়াত অনুষ্ঠিত কৰিলে ইয়াত যি পাৰ্টিচিপেণ্ট কৰিলে সকলো কাৰণে মই শুভেচ্ছা জনাইছোঁ আৰু যিসকল উদ্যোক্তা সৰুচলা যি যুৱ সংঘ আৰু সাংবাদিক ঐক্যমঞ্চ এই কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে এটা এনেধৰণৰ প্লেটফৰ্ম এই অঞ্চলৰ কণ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ বাবে কোনে জানে হিমা দাসৰ কথা আমি শুনিছোঁ ভিতৰুৱা গাঁৱৰ ছোৱালী আজি কোনে জানে এওঁলোকেও যে তেওঁলোকৰ দুভৰিৰে যে জগত চিনিব পাৰিব হয়তো ইয়াৰ পৰাই আন এগৰাকী হিমা দাস ওলাব ইয়াৰ পৰাই অন্য আপোনাৰ ক্ৰিকেটাৰ ওলাব ইয়াৰ পৰাই আপোনাৰ লং জাম্পাৰ ওলাব গতিকে মই আশা ৰাখিছোঁ এই অনুষ্ঠানবিলাক বা এনেধৰণৰ অনুষ্ঠানবিলাক অব্যাহত ৰাখক শুভেচ্ছা থাকিল আৰু আমাৰ ফালৰ পৰা আমি যেনেদৰে সহায় সহযোগ কৰিব লাগে আমি কৰিম আজি সৰুচৰা আঞ্চলিক নৱমঞ্চৰ উদ্যোগত আয়োজিত এই তিনিদিনীয়া খেল ধেমালিৰ জৰিয়তে যি বঁটা বিতৰণী অনুষ্ঠান আছিলে তাত আহি অতিকৈ আনন্দিত হ'লোঁ ইয়াত আপোনালোকে চবেই জানে যে আমাৰ অঞ্চলটো গৰাখহনীয়া হ'লেও তাত বহুতো উদীয়মান যুৱক যুৱতী আছে সিহঁতে অকল শিক্ষাই নহয় খেল ধেমালিৰ জৰিয়তে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যিটো কমিটি আছে কমিটিয়ে যি প্ৰচেষ্টা লৈছে তাৰ কাৰণে মই গোটেই কমিটিৰ প্ৰত্যেকজন বিষয়ববীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ খেল ধেমালি পাতিলেহে সমাজৰ যি ভাতৃত্ববোধ আৰু একতাৰ এনেদৰে কটকটীয়া হয় আৰু তাৰ লগতে আপোনাৰ যদি কোনো ভাল খেলুৱৈ আমাৰ মাজৰ পৰা ওলাই পেলাই আমাৰ লাহৰীঘাট অঞ্চলবাসীক লাহৰীঘাটক ৰিপ্ৰেজেণ্ট কৰিব পাৰে তাতকৈ আনন্দৰ কথা আৰু নাই ইয়াত আপোনাৰ লাহৰীঘাটৰ লগতে গোটেই মৰিগাঁওবাসী ৰাইজেও যদি আমাৰ অঞ্চলৰ পৰা কোনো এজন ছাত্ৰ বা ছাত্ৰী বা কোনো এজন খেলুৱৈ আগবাঢ়ি গৈ পেলাই অসমতে হওক বা ভাৰতৰ আমাৰ দেশৰ কাৰণে যদি সন্মান কঢ়িয়াব পাৰে তাতকৈ গৌৰৱৰ কথা নাই গতিকে মই চবকে অনুৰোধ কৰিম যে অকল শিক্ষাই নহয় খেল ধেমালিৰ জৰিয়তেও আমি যে সমাজত আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে গোটেই অভিভাৱকবোৰেও কথাটো বুজিব লাগিব আৰু আপোনালোকে চবেই জানে যে আজিকালি ড্ৰাগছৰ প্ৰচলন বা আমাৰ যিবোৰ য়ং জেনেৰেশ্যনৰ ভৱিষ্যত প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী আছে সিহঁত ড্ৰাগছৰ প্ৰতি বেছি মানে নিচাযুক্ত বস্তুৰ প্ৰতি বেছি আসক্ত হৈ আছে আৰু এইবোৰৰ কবলৰ পৰা বাচিব হ'লে আমাৰ খেল ধেমালিৰ প্ৰতি ল'ৰা ছোৱালীবোৰক আগুৱাই লৈ যাব লাগিব যাতে ল'ৰা ছোৱালীবোৰে আপোনাৰ খেলৰ জৰিয়তে নিজৰ শৰীৰটো ঠিক ৰাখি বেয়া বস্তুৰ পৰা বা বেয়া কামৰ পৰা আঁতৰত থাকে বিৰত থাকে তাৰে
এটা প্ৰচেষ্টা দেখি পেলাই মোৰ বহুত ভাল লাগিছে। খেলপথাৰখনৰ আন্তঃগাঁথনিৰ সম্পৰ্কে কি ক'ব? খেলখনৰ মাজেদি হাই ভল্টেজ বিদ্যুতৰ তাঁৰ গৈছে, হয় কি ক'ব? অলৰেডি মই এইটো আমাৰ বিদ্যুৎ বিভাগৰ লগত মৰিগাঁও বিদ্যুৎ বিভাগৰ লগত মই অলৰেডি কথা পাতিছোঁ আৰু এইটো অতি সোনকালে ইয়াৰ পৰা অলপ শ্বিফ্ট কৰা হ'ব। খেলপথাৰখনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কি ক'ব? চাওক, একচুৱেলি ইয়াৰ কাৰণে অলৰেডি এটা মিনি ষ্টেডিয়াম দিম বুলি মই ভাবিছিলোঁ, তথাপিও আমাৰ যিটো MSDP পুঁজি আহে তাৰ পৰা মই ইয়াতে এটা মিনি ষ্টেডিয়াম ধৰিছোঁ অলৰেডি। দেখা যাওক, কাৰণ সেইটোতো চৰকাৰী ডাইৰেক্ট MLA হাতত নাথাকে, কাৰণ MLAবোৰে জাগা চিলেক্ট কৰি দিব লাগে আৰু বস্তুটো আহিব ডাইৰেক্ট চৰকাৰৰ পৰা, মাইনৰিটি ডিপাৰ্টমেণ্টৰ পৰা, মাইনৰিটি মিনিষ্টাৰ। মই সৰুচলা আমাৰ এই অঞ্চলৰ যিখিনি সাংবাদিক সন্থা আৰু নৱোদয় সংঘ মিলি পেলাই একত্ৰিতভাৱে তেওঁলোকে যি এই অনুষ্ঠানটি আজি আগবঢ়াই লৈ গ'ল আৰু সমাজৰ বাবে দুটি অনুষ্ঠান একেলগে মিলি পেলাই ইমান এটা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ ল'লে, এই খেলভাগ পাতিলে, 3দিনীয়া কাৰ্যসূচী কৰিলে। প্ৰথম কথা মই তেওঁলোকক ধন্যবাদ জনাব বিচাৰিম। ফিল্ডখনৰ ওপৰেদি তেওঁলোকৰ ইলেক্ট্ৰিকৰ লাইন এটা গৈছে। মই ততাতৈয়াকৈ মই অহা আমাৰ ৱৰ্কিং ডে যোনটো হ'ব, তাত মই APDCLৰ যিখিনি অফিচাৰ্ছ আছে তেওঁলোকক মাতি পেলাই মই এই সংক্ৰান্তত কথা পাতিম। আৰু মই নাভাবোঁ এই বস্তুটো খুব এটা ডাঙৰ কাম হ'ব, খুব বেছি দীঘলীয়া কাম হ'ব, এইটো আমি নিশ্চয় কৰিব পাৰিব লাগে। আৰু বাকী যিখিনি তেওঁলোকৰ সৰুচলা বা আমাৰ তেওঁলোকৰ নামটো লৈ যোনটো পঞ্জীয়ন হৈ আছে, সেই নামটো ভুলকৈ পঞ্জীয়ন হৈ আছে আৰু বিভিন্ন কিছুমান সমস্যাৰ কথা কৈছে। মই সভাপতি মহোদয়ক এটা কথাই কৈছোঁ যে যিখিনি আমাৰ জ্বলন্ত সমস্যা সেইখিনি বিশ্লেষণ নকৰাকৈ আজিয়ে মই একো কথা ক'ব বিচৰা নাই, যিহেতুকে কাইলৈ কিবা এটা মই ষ্টেজত কথা এষাৰ কৈ যদি মই কাইলৈ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ উপায়ুক্ত সেই চকীখনৰ প্ৰতি ৰাইজৰ আস্থা গুচি যাব। মই কথাখিনি শুনিলোঁ, শুনি পেলাই নিশ্চয় মই সংশ্লিষ্ট বিষয়াসকলৰ লগত মই গৈ কথা পাতিম আৰু মই সাংবাদিক সন্থাৰ তথা আমাৰ যিখিনি আমাৰ উদ্যোক্তা আছে, মই তেওঁলোকক অনুৰোধ জনাইছোঁ, আহি মোৰ লগত এবাৰ বহি আমি এখন মিটিঙৰ আকাৰে আমি একেলগে বহি লগ ধৰিম, কথাখিনি আমি সুন্দৰকৈ বিশ্লেষণ কৰি তাৰ সমাধান আমি উলিয়াবলৈ চেষ্টা কৰিম। আৰু মই ভাবোঁ যে দৃঢ়তাৰে যেতিয়া কিবা এটা কথাত আমি বিশ্বাস কৰোঁ, তেতিয়াহ'লে তাৰ সমাধান নিশ্চয় ওলাই আহিব।